ঢকুৱাখনাৰ বাসুদেৱ থান নৰোৱা সত্ৰৰ দৃশ্য। পুৱাই এইদৰে ভিৰ কৰিলেহি অগণন ভক্ত দৰ্শনাৰ্থীয়ে। সত্ৰপীঠখন দৰ্শন কৰাৰ ইচ্ছা পুহি ৰখা বহু লোকৰ সপোন বগীবিন্দ ৰঙে পূৰণ কৰিলে। সুচল হৈ পৰিল যাতায়াত, যাৰ বাবে ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰকে ধৰি বিভিন্ন প্ৰান্তৰ ভক্ত দৰ্শনাৰ্থীয়ে এতিয়া ভিৰ কৰিছেহি বাসুদেৱ থানত। বাসুদেৱ প্ৰভুৰ চৰণত প্ৰণিপাত জনাই মনোবাঞ্ছা পূৰণৰ লগতে দেশ জাতিৰ মংগলৰ বাবে সকলোৱে জনালে প্ৰাৰ্থনা। আজি যথেষ্ট ভিৰ দেখা গৈছে বিগত বছৰবোৰৰ দৰে, আৰু আমি আশা কৰিছোঁ আগন্তুক নতুন বৰ্ষটোৱে সদৌ অসমবাসী তথা সমগ্ৰ ভাৰতবাসীলৈ আনন্দ আৰু সুখৰ বতৰা কঢ়িয়াই আনক। আনকি বছৰৰ শেষৰ দিনটোত সত্ৰপীঠখন দৰ্শন কৰিবলৈ আহিল বিভিন্ন ধৰ্মাৱলম্বীৰ লোকসকলো। আজি বহু দিনৰ পৰা এটা আশা আছিলে ইয়াত আহিম বুলি। আজি মানে অধিকন্তু আহি পৰিলে আৰু আহিছোঁ। মোৰ নাম মহম্মদ শফিকুৰ ৰহমান, মই মুছলিম সম্প্ৰদায়ৰ মানুহ। আজি মানে কি নতুন দলঙেদি আহিছে, হয়, অনুভৱ কেনেকুৱা? ভালেই লাগিছে। ক'ৰ পৰা আহিছে আপুনি? ডিব্ৰুগড়। ডিব্ৰুগড়। কেতিয়া আহিলে? আজি ৰাতি। হয়, মানে কি নতুন দলঙেদি আহিছে? হয়, নতুন। এতিয়া মন্দিৰ দৰ্শন কৰিলে নাই? কৰিলোঁ। কেনেকুৱা অনুভৱ কেনেকুৱা আপোনাৰ? চাকৰিৰ সূত্ৰে ৰাজ্যৰ বাহিৰত থকা লোকসকলেও বছৰৰ অন্তিম দিনটোত আহি বাসুদেৱ প্ৰভুৰ চৰণত প্ৰণিপাত জনালেহি। ধূপ দীপ নৈবেদ্যৰে সকলোৱে প্ৰভুৰ চৰণত জনালে প্ৰণিপাত। মুম্বাইৰ পৰা আহিছোঁ। হয়, মই ইয়াতে আগৰ পৰা মানে জানো যে আহিছোঁ আগতে, আৰু সেই হিচাপে মানে যিটো বাঞ্ছা কৰিছিলোঁ আগতে সেইবোৰ মানে হেৰি হয়তো, সেইটো কাৰণে আকৌ এবাৰ মানে মনতে পাঙি আছিলোঁ। আৰু মুঠৰ ওপৰত নতুন বছৰক আদৰিবলৈ সকলো সাজু। আমিও আশা কৰোঁ পোৱা নোপোৱাৰ হিচাপ পাহৰি নতুন বছৰটো সুন্দৰকৈ উপভোগ কৰক আপুনি। নতুন বছৰটোৱে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি। ঢকুৱাখনাৰ পৰা অৰুণ চমুৱাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট DY365।